আসসালামু আলাইকুম পুনৰ মোৰ পেজলৈ আপোনালোকক স্বাগতম জনালো জানেনে আজি লৰাটোক অলপ লৈ মেলা ফুৰাই লৈ আনোগে আপোনালোকে কি কয় নাজানো মই কিন্তু মেলা বুলিয়ে কওঁ মিনা বজাৰ কওঁতে ইমান ভাল নালাগে মেলা বুলি ক'লেহে কিবা এটা ভাল লাগে মাৰ ঘৰত আহিছো জানেনে হেৰিহে ক'বাত ওলাই যাবলৈ পাৰিছো নহলেনো আৰু এই সাংসাৰিক জীৱনত ক'তনো সময় আৰু হাজবেণ্ডৰ ঘৰত থাকি ইমান ফুৰিবলৈ পোৱাটো মাৰ ঘৰত আহিলে জানেনে মনৰ ইচ্ছাত যিমান পাৰো ইমানেই ফুৰো মই মানে মাৰ ঘৰত আহিলে মানে মোক এনেকুৱা লাগে হাতেৰে মানে মই আকাশ ঠুকি পালোগে আপোনালোকৰ বাৰু এনেকুৱা লাগেনে মেলাত এন্ট্ৰি কৰা ফিজ 10 টকাকে প্ৰথমতে আহি লৰাটোক উঠালো গাড়ীত উঠিব হেনো টিকেট 50 টকাকে লৰাটোৱে কৈছিলে মেলাত গৈ সুইমিং পুলত উঠিম সুইমিং পুলটো দেখিয়ে পোৱা নাই মই ইয়াত কত বিচাৰি আছিলো পিছত গৈ পালো আৰু হেয়া এতিয়া উঠিলে আৰু তাৰ ইয়াতে উঠিবলৈ হেঁপাহ আছিলে দেই ভিডিঅ'বোৰত চাই কৈ আছিলে মামি মই গ'লে মানে ইয়াতে উঠিম সুইমিং পুলত তাৰপিছত আকৌ জাম্পিং কৰিলে পিছফালে চকুৰিটো চাইছেনে মোৰ তাত উঠিবলৈহে মন আছিলে কিন্তু অকলেতো নুঠো আমাৰ ইটো নুঠে মাথা ঘূৰাই হেনো তাৰ যি কি নহওক ল'ৰাটোৱে মনৰ ফূৰ্তিত ইচ্ছাত পুৰা খেলিব পাৰিছে তাকে ভাল লাগিছে আৰু চাইছেনে ইমান ফূৰ্তিত খেলিছে একদম হুই আৰু এতিয়া আমি আহি পালো ট্ৰেইনত ভাল লাগিছে দেই যিয়েই নহওক বহুত ভাল লাগিছে ট্ৰেইনৰ পৰা নামি আমি সিধাই গলো খাবলে ইয়াত গৈ আমি খালো কাশ্মীৰী ভেলপুৰি 120 টকাত মমো ঠিকে আছিলে বাৰু টেষ্ট আছিলে ইমান বেছিও নহয় আপোনালোকেও টেষ্ট কৰিব পাৰে গ'লে মানে তাৰপিছত লৰাটোৰ কাৰণে ললো কটন কেন্ডি সবতকৈ বেষ্ট আছিলে এইটো দেই কুলফি কাটিং কিবা ফ্ৰুটছ কুলফি বুলি টেষ্টি আছিলে 50 rupeesৰ হয় ভাল লাগিছিলে কিন্তু এইটো খাই আপোনালোকেও মেলালৈ আহিলে মানে কুলফিটোৱেই খাব এইটোৱেই বেছি মই ভাল পালো আৰু বাকী সবতকৈ ইমান ঠাণ্ডা যে মুখত সোমাবই পৰা নাই আৰু কুলফিটোৱে টেষ্ট লাগিলে সবতকৈ মেলা আমাৰ ইয়ালে আৰু শেষ হৈ গ'ল ইমানেই আপোনালোকে চোৱাৰ কাৰণে গোটেইখিনি ভিডিঅ' ধন্যবাদ কিবা ভুল হৈ থাকিলে ক্ষমা কৰিব মোক ইমানেই বাই বাই